फ्रेंड्स वेलकाम जानाइसु मोर एटाई चेनेल एनके आसामीज ब्लगলৈ বহুদিন বাইৰলৈ ওলাই যোৱা নাই আজি যাম বুলি ভাবিছো আৰু আসলতে কোক যাম কলৈ যাম হেইবোৰ আসলতে মই নাজানো ই জানে ই আসলতে এটা জায়গালৈ লৈ যাব তাৰ মানে আপোনাৰ নদীৰ পাৰ আমাৰ ইয়াতে এটা নদী আছে এটো পাগলদিয়া ন পাগলদিয়া নদী এটা পাগলদিয়া নদীটো আছে পাগলদিয়া নদীটোৰ কাষৰে আপোনাৰ যাই পেলাই অলপমান পাৰত তাৰ মানে বালিচৰ ধুনিয়া এটা ঠাই আছে তো তালৈকে গৈ আছো তো ভিডিওটো চাই থাকক শেষলৈকে আৰু এইটো হৈছে আমাৰ শিৱ মন্দিৰ ডাঙৰ শিৱৰাত্ৰি হয় ইয়াত কিন্তু এতিয়া ভিতৰলৈ নাযাও গেট বন্ধ তো বেলেগ দিন আহি পেলাই আপোনাক ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম তো শিৱৰাত্ৰি বাহিৰৰ পৰা এনে চাওক আপোনালোকে এইটো মেইন গেট আহি পালো মেইন প্লেস জাগা চাওক না জাগা একদম মজা জাগাটো একদম মক্খান জেসি আৰু খুৰাই আমাৰ ইয়াতে মাছ মাৰি আছে খুৰা মাছ চাছ পাইছি না বনাই হে কি কি পাইছি কাবছ না এখন দলং পাৰ কৰিলো আৰু এতিয়া আৰু এখন দলং আছে আৰু এখন দলং পাৰ কৰোতে মোৰ ভৰি অৱস্থা চাওক এয়া মোৰ ভৰিৰ অৱস্থা এখন দলং পাৰ কৰোতে আৰু এখন দলং আছে এইখন অৱশ্যে ইমান এটা খাতৰা নহয় যাব পাৰি ভৰিটো বোকাত পৰাৰ লগে লগে ভৰিটো একদম পিছল পিছল হৈ আছে তো যাব পৰা নাই হাগাত ধৰি গ'ল আৰু প্লেস চাওক না প্লেস চাওক একদম মনচন জোৰ পৰি যাব ইয়ালৈ আহিলে তো আগত আৰু মাছ মাৰিছে এইটো তো দুদিনমান বৰষুণ গ'ল তাৰ বাবে সকলোৱে মাছ মাৰিব আহিছে নদীত তো আমিও যাই আছো আৰু আপোনাৰ এইবোৰ হৈছে আমাৰ সৰু সৰু পাহাৰ ধেমালি কৰিছো পাহাৰ নহয় আৰু একদম আমি পুৰা মেইন প্লেস আহি পালো চাওক বালিচৰ মিশন সাকসেসফুল একদম মক্খান জেসি মক্খান চাওক চাৰিওপিনে বালিচৰ আৰু তেওঁলোকে মাছ মাৰি আছে একদম মজা লাগে আহি পেলাই আৰু আপোনাৰ আৰু এইটো নদী আৰু এইটো আপোনাৰ পাগলদিয়া নৈ আৰু এই পাগলদিয়া নৈৰ পাৰত এইবোৰ বালিচৰ গৰম পালা আৰু তামাম গৰম আৰু ইয়াতে আসলতে পিকনিক খাব মজা একদম পিকনিক খোৱা বেষ্ট প্লেস Castle in the sky.
আচলতে একদম গৰম বালিবোৰ বাপৰে চেণ্ডেল নিপিন্ধা হয় নোৱাৰি তো বালিবোৰ আচলতে বহুত গৰম আৰু আমি এতিয়া বৰ্তমান কেইটামান ফটো উঠি লওঁ আচলতে থাম্বনেইলৰ কাৰণে ইয়াৰ পৰা ফটো এটা দিলে ভাল হ'ব চাগে ফটোটো উঠি লওঁ তো ইয়াৰ পৰা যাওঁ ভিডিঅ' আচলতে বনাম বুলি অহা নাছিলোঁ এনেই আহিছিলোঁ তো ভিডিঅ' এটা বনাই দিলোঁ আৰু এইপিনে আপোনাৰ এখন থান আছে এইখন থান আছে আৰু শেষত এটা কথাই কওঁ বৰ্তমান আপোনাৰ অসম মানে ভাৰতবৰ্ষত কৰোণাৰ একদম মহামাৰীটো একদম বৃদ্ধি হ'বলৈ ধৰিছে বেলেগ দেশত যেতিয়া হৈছিল তেতিয়া আমাৰ ভাৰতবৰ্ষত সিমান এটা প্ৰভাৱ পৰা নাছিল আৰু এতিয়া আপোনাৰ ভাৰতবৰ্ষত একদমই প্ৰভাৱ পৰি আছে কৰোণাৰ ওপৰত 1 লাখ খৰচ কৰিলে চাগে ভাৰতত আৰু অসমত বিশেষকৈ অসমত আপোনাৰ 120 ক্ৰছ কৰিছে আৰু একদম ভয়ংকৰ ৰূপ এটা ধাৰণ কৰিছে কৰোণাই আমাৰ অসমতো তো আপোনাৰ আমাৰ চামতাৰ যোনখন মেডিকেল আছে সোনখন মেডিকেলো আপোনাৰ কোৱাৰেণ্টাইন কৰি দিছে আৰু নলবাৰীত 2 জন পোৱা বুলি কৈছে তো ভয়টো একদম থপ ভয়টো একেবাৰে লাগি আছে তো আপোনালোকে এটাই কওঁ যে ঘৰতে থাকক সুৰক্ষিত থাকক আৰু মাস্ক পৰিধান কৰক আৰু মই যেনেদৰে আহিছোঁ আজি তো আৰু ইমান এটা ভালকৈ ইমান দূৰলৈ তাত মানে ওলাই নাপোৱা আৰু বাজুৰ পৰা একদম ভয় লাগি গৈছে তাৰমানে চ' ঘৰতে থাকক সুৰক্ষিত থাকক তো আজিলৈ এইখিনিয়ে বাই ৰ'ব 1 ছেকেণ্ড ভিডিঅ'টো ইয়াতে সামৰো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কাষত থকা ঘণ্টি বটনটো দবাই দিব তো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু প্লিজ কৈছোঁ আপোনালোকক ছাবস্ক্ৰাইব কৰিব কাৰণ মোৰ এইটো নতুন চেনেল হয় তো লকডাউনৰ বাবে ভাল ব্লগ দিব পৰা নাই আৰু ক'কো যাবও পৰা নাই তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো আৰু মই চাইছোঁ আপোনাৰ মোৰ আগত যোনটো ভিডিঅ' দিছোঁ আচলতে লকডাউনত যোনখন বিয়া দেখুৱাইছিলোঁ আপোনালোকক ভিডিঅ'ত তো লকডাউনৰ সেইটোত ভিউজ তামাম বহুতে চাইছে ভিডিঅ'টো মোৰ কিন্তু সেই হিচাপত ছাবস্ক্ৰাইবাৰটো অহা নাই আৰু মই চোৱা মতে 52% মোৰ ছাবস্ক্ৰাইবাৰ আহি আছে চোৱাৰ ভিতৰত আৰু 47%ে ভিডিঅ'বোৰ চাই তাৰমানে ছাবস্ক্ৰাইব নকৰে তো আপোনালোকে তেনেকুৱা নকৰিব প্লিজ কৈছোঁ আপোনালোকক ছাবস্ক্ৰাইব কৰক লাইক কৰক কমেণ্ট কৰক আৰু মোক ছাপোৰ্ট কৰি যাওক আপোনালোকক ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম বাই